সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ ইউপিপিএল চৰকাৰে আমাৰ বিটিআৰৰ ইমূৰৰ পৰা সিমূৰলৈকে ডেভেলপমেণ্টৰ ক্ষেত্ৰত বহুত ধৰণৰ কাম আগবঢ়াই আছে। তাৰে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এটা পাৰ্ট মাজবাট ৰেঞ্জৰ এই নিজেৰাপাৰা গাঁওখনত 15 লাখ টকাৰ চেণ্ড গ্ৰেভেলিং ৰাস্তা বনাবলৈ এষ্টিমেট এটা আছিলে, অলৰেডি বনোৱা হৈছে। এই শুভ কাৰ্যটো আজি ফিটা কাটাৰ দ্বাৰাই আমি অপেনিং কৰিলোঁ। গতিকে ভাল লাগিছে। আমাৰ দায়িত্বটো ৰাস্তা বনোৱা দলং বনোৱা মাত্ৰ নহয়, বিটিআৰ অঞ্চলটো ভাৰতৰ ভিতৰত আটাইতকৈ শিক্ষিত এটা অঞ্চল হিচাপে গঢ়িবলৈ আমাৰ চৰকাৰে প্ৰস্তাৱ গ্ৰহণ কৰিছে আৰু ইয়াৰ কাৰণে আমি কামো কৰি আছোঁ। আশা কৰোঁ আমাৰ বিটিআৰ অঞ্চলত থকা 35 লক্ষ জনসাধাৰণে সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াক আৰু আমাৰ চৰকাৰক সহায় কৰিব। আমাৰ মানুহৰ মাইণ্ডছেটটোৱে পৰিৱৰ্তনশীল চিন্তাধাৰাৰে কাম কৰিছে। তাহানি 17 বছৰত BPF তেনেকৈ সুবিধা কেতিয়াও দিয়া নাছিলে। তেওঁলোকৰ সৎ ইচ্ছাও নাছিল মানুহক ডিভাইড এণ্ড ৰুল কৰি পেলাই বড়ো অনাবড়ো সৃষ্টি কৰি বিভিন্ন ধৰণেৰে ধৰ্মৰ ওপৰত হাত দি পেলাই আমাক মানে নৰক যন্ত্ৰণাত ভুগিবলৈ বাধ্যতা কৰিছে। গতিকে সেইবোৰৰ পৰা মুক্ত হ'বলৈ পাৰিছে মানে এজন ভাৰতীয় নাগৰিক হিচাপে আমাৰ যি মৌলিক অধিকাৰ ক'বৰ পৰা যি অধিকাৰ, সেই অধিকাৰখিনি আমি আজি পাবলৈ সক্ষম হৈছোঁ। ফলত সকলো ক্ষেত্ৰতে আমি আগবঢ়াত কোনো এখন এৰিয়া বা অঞ্চল বা ৰাইজৰ লগত আমি ফেৰফাতি কৰাকৈ আগবাঢ়িব পাৰিছোঁ, তলত থকা নাই। এইটো ছেকেণ্ড পেজ, আমি 50জনকৈ প্ৰতি পেজত পঠিয়াই দিছোঁ। আশা কৰোঁ যদি আমি দেশখন কৰিব বিচাৰোঁ বা আমি যদি অঞ্চলটো সুন্দৰভাৱে আগবঢ়াই নিয়াত আমি আগল'ব বিচাৰোঁ, তেতিয়া আমি শিক্ষিত হ'ব লাগিব আৰু শিক্ষিত সমাজৰ আমাৰ যিমানখিনি কৰণীয় হেৰিবোৰ আমি কৰি সমাজক সহায় কৰিব লাগিব। ঠিক আছে। उदालगुरि नगरनि शंकरदेव मिशन हाई स्कुलनि साखाथियाव थानाय रेगिरेगां दखना गलायाव लकाय, FNF, महर ब्रेन्ड, बिबार ब्रेन्ड, आर'नाइ ब्रेन्ड, जुरिफान, माथानि बायदि बायदि रोखोमनि दखना, आर'नाइ ब्लाउज, फालि आरो बर'नि साबसिन हामसिन आगरनि जिफोरखौ हलसेल आरो रिटेल मोन्नैबो बेसेनाव बायनो हागोन। बेनि थाखाय नोंथाङा 7896313108 एबा 8471820909 जानबुं नाम्बाराव सुलाद लानो हागोन।